আজি এটা নতুন ভিডিঅ' লৈ পেলাই আপোনালোকৰ ওচৰলৈ আহিছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এই মুহূৰ্ত এটা ব্ৰেকিং নিউজ। অসমৰ কৃষি মন্ত্ৰী ধনজিৎ চৌধুৰী এই মুহূৰ্ত গোৱা পাহাৰত মৃত্যু হৈছে এটি ডাঙৰ দুৰ্ঘটনাত আৰু তেওঁৰ আত্মাৰ সদ্গতিৰ বাবে সকলো ৰাইজকে এটি মৌন প্ৰাৰ্থনা কৰিবলৈ আহ্বান জনোৱা হ'ল। বাপেৰ কি হ'লে মোক এৰি থৈ যাব নোৱাৰে। মই তেওঁৰ কাৰণে সদায় মংগলসূত্ৰ পিন্ধো আৰু তেওঁৰ আয়ুস দীঘল হওক চাই ছুটিহে হ'ব সেয়া হ'ব নোৱাৰে। মোক বিধৱা কৰি থৈ যাব মা, আমাৰ ঘৰখনত এটাৰ পিছত এটা বিপদ আহি আছে। কি হৈছে? কিহৰ কাল চক্ৰই বেৰি ধৰিছে? ৰাণা, তই ডক্তৰক ফোন কৰ। কি কান্দি আছ? এনেই এক্টিং কৰিছে। এইবোৰ নাটক এনেকুৱা নাটক আগতো কৰিছে। তেওঁ নাটক কৰিছে তেওঁ মৰিব মোক এটা প্ৰথমে ৰেণুবা এৰি থৈ গুচি গ'ল। এতিয়া দেউতা আপুনি মোক নিজৰ জীয়েকৰ নিচিনাকে মৰম কৰিছিল। কেলে এৰি থৈছে? অকস্মাতে আপোনাৰ এনেকুৱা ঘটনা হ'ব বুলি মই সপোনতো ভবাই নাছিলো। হে ভগৱান, তুমি কোনটো জনমৰ পাপৰ ফাল? তুমি নিশ্চয় ৰেণুক অপমান কৰাই ফল এতিয়া মোক দিছা, নহয়নে? আৰু তহঁতি যেনেকে মোৰ বাই প্ৰেম ধ্বংস কৰিছিলি, এতিয়া তহঁতৰ মই প্ৰাণ ধ্বংস কৰিম। আৰু আমাক এৰি দিয়ক। আমিনো কি কৰিছিলো? মালিকে কোৱাৰ কাৰণে মাৰিছিলো। ইয়াৰ পৰা মই পলোৱাহে ভাল। হেল্ল' বাই, ইহঁতক জ্বলাই পেলা। যা।